নমস্কাৰ, আজি ভিডিঅ'ত বনাবলৈ লৈছোঁ ভেন্দি বইলৰ এটা ৰেচিপি। আৰু তাৰ কাৰণে ভেন্দি কাটি ল'লোঁ, মাছ, নহৰু খুন্দি লৈছোঁ, জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ এনেদৰে। তাৰপৰা এইফালে পানী ঢালি দিলোঁ কেৰাহীত। এতিয়া দি দিম জলকীয়া, পিঁয়াজ আৰু নহৰুখিনি, লগতে নিমখো দি দিম। এয়া সকলোবোৰ দি লোৱা হৈ গ'ল। এতিয়া ভালদৰে এবাৰ উতলাম। উতল অহাৰ পাছত ভেন্দি আৰু মাছ দি দিম। অকণমান দেৰি ঢাকনখন লগাই থ'লোঁ। এয়া চব সিজিছে আৰু এতিয়া দি দিম এই মাছখিনি আৰু গোটেই ভেন্দিখিনিও দি দিম। বনাবলৈ বহুত সহজ, আপোনালোকেও বনাই খাই চাব এনেকৈ। এতিয়া ভেন্দিটো সিজালৈকে অকণ দেৰি ৰখি দিওঁ। মোৰ পানী অকণমান কমিলে, সেইকাৰণে পানী অকণমান দি লৈছোঁ। ভালদৰে উতলিব লাগিব, যিহেতু ভেন্দিখিনি সিজিব লাগিব, সেইকাৰণে পানী অকণমান দি দিছোঁ। উতল আহিছে। আৰু অকণমান টেঙা টেঙা হ'বলৈ ইয়াত টেঙা মৰা পাত আগ দুটামান চিঙি কাটি দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে বিলাহী থাকিলে বিলাহী দিব পাৰে, মই টেঙা মৰা দি দিছোঁ। আৰু অকণমান বইল হওক, তাৰপৰা আমাৰ নমাই থ'ব পৰা হৈ যাব। এয়া হৈ গ'ল বনাই। এতিয়া গেছটো অফ কৰি দিব পাৰিম। এয়া আছিলে আজিৰ ৰেচিপি ভেন্দি বইলাৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।